এটা হৈছে পিঁয়াজৰ লগত বনাম আৰু এটা বিলাহী দি বনাম। এতিয়া থাকিব পৰা নাই আৰু টেষ্টিং টাইম। 3, 2, 1 মা জলদি কোৱা কি খাবা? বতৰটো হ'ল ডাৱৰীয়া, মই হ'লো শুকোৱা স্পাইচি বস্তুৰ প্ৰতি মই লোভীয়া। সন্ধিয়াও লাগি আহিছে এতিয়া। বনাই দিম কিন্তু মই জিতি, যদি তুমি একো নোকোৱা। কোৱা কি বনাই দিম? চাবাস! এই ৰহৈ ৰহৈ নহয় দেই। কোৱা কোৱা জলদি কোৱা। মই জিলেবি বনাম, চিঙৰা বনাম, পকৰি বনাম নে কি বনাম কোৱা? পকৰিকে বনাম। অ'কে। মই 2 ধৰণৰ পকৰি বনাম। এটা হৈছে পিঁয়াজৰ লগত বনাম আৰু এটা বিলাহী দি বনাম। পিঁয়াজখিনি তাৰ কাৰণে এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ। পিঁয়াজখিনি হৈ গ'ল কাটা এনেকৈ। তাৰপিছত অকণমান মোহাৰি দিম যাতে এটা এটা হৈ যায়, মানে এনেকৈ অকণমান মোহাৰি দিম আৰু এনেকুৱা কৰিলে। এইবোৰ যাতে এটা এটাকৈ এনেকৈ খুলি যায়, তো তেনেকৈ মোহাৰি কিনে দিম আৰু। বিলাহী পকৰিৰ কাৰণে মই বিলাহীটো কাটি ল'ম আগতে, এনেকৈ স্লাইচ কৰি কিনে কাটি ল'ম। ইমানমান মোটাকৈ স্লাইচ ৰাখি দিব। অ' মা, তুমি বিলাহী পকৰি খাই পাইছা আগতে? নাই পোৱা। আজি মই বনাম, খাই চাবা হা কেনেকুৱা লাগে। আজি বনোৱাচোন তুমি। অ'কে। বিলাহীটো অকণমান মোটাকৈ বা পাতলাকৈ যি ইচ্ছা, মানে যেনেকৈ ইচ্ছা সেনেকৈ কাটিব পাৰি। খালি ৰাউণ্ড কৰি কিনে কাটিব আৰু। বিলাহীখিনি কাটা হৈ গ'ল। বিলাহীখিনি এনেকৈ স্লাইচ কৰি কিনে কাটি লৈছোঁ। টাইম কম যিহেতুকে এপিনে কেৰাহীখন পাতিয়ে দিওঁ। কেৰাহীখন অকণমান গৰম হওক আৰু এপিনে মই কি কৰোঁ, পিঁয়াজৰ পকৰিৰ কাৰণে বাকীখিনি কাম কৰি লওঁ। পিঁয়াজৰ পকৰিৰ কাৰণে পিঁয়াজখিনি দি ল'লোঁ আগতে। পিঁয়াজখিনিত অকণমান আন্দাজ অনুসৰি কি কৰিব, নিমখ দি ল'ব। তাতে অকণমান জলকীয়া, কাটি থোৱা জলকীয়া দিছোঁ। অকণমান আজৱাইন দিছোঁ। অকণমান লাল মিৰ্চ পাউডাৰ দিছোঁ আৰু অকণমান আদা দিছোঁ আৰু লগতে অকণমান হালধি দিছোঁ। কেৰাহীখন গৰম হ'ল যিহেতুকে মই ইয়াতে তেল দি দিছোঁ। তেলটো অকণমান গৰম হৈ থাকক। গেছটো কমত দিয়া আছে। ইপিনে পিঁয়াজখিনিত মই দিছোঁ বেচন অকণমান কমকৈ দি কিনে আগতে মিহলাই ল'ম। যদি পিছত লাগে পিছত দি দিম আৰু। মোৰ বাতিটো অকণমান ডাঙৰে হ'ল। বাৰু একো নাই, ডাঙৰ মানে সৰু হ'ল, মিহলাবৰ কাৰণে দিগদাৰ হৈছে। ইয়াতে মই পানী ব্যৱহাৰ নকৰোঁ। অকণমান গৰম তেল ইয়াতে মিক্স কৰি দিম। এইখিনি এতিয়া ভালকৈ মঠি লোৱাৰ নিচিনাকৈ কৰোঁ। পিঁয়াজখিনি এয়া মুঠি লোৱা হৈ গ'ল। যি বস্তু দিছোঁ মই কৈয়ে দিছোঁ বাৰু। তেলখিনিও গৰম হৈ গ'ল। এতিয়া অকণমান এনেকৈ কৰি কিনে ইয়াতে এনেকৈ দি যাম। এতিয়া অকণমান এনেকৈ লৰাই দিম। এয়া এনেকৈ উলটাই দিছোঁ। আমাৰ পিছে ওলটাই দিয়া সাজখন অকণমান সৰু হয় আৰু অলপমান ডাঙৰ চাই লাগিছিল। এতিয়া তাৰপিছত উঠাই দিলেই হ'ল আৰু।
তাতে অকণমান জোকাৰি কিনে তেলখিনি অকণমান যাব দি কিনে তাৰপিছত উঠাই দিলে হ'ল আৰু এতিয়া বিলাহীৰ পকৰীকেইটাও পটাপট বনাই লওঁ বিলাহীৰ পকৰীৰ কাৰণে মই যিটো পিঁয়াজৰ পকৰী বনাইছিলোঁ সেইটো বাতিতে অকণমান মোৰ তাত পালেং শাক আছিলে সেইখিনি দি ল'ম তাৰপিছত অকণমান নিমখ অকণমান হালধি অকণমান আজৱাইন অকণমান লাল মিৰ্চ গোটেইখিনি দি ল'ম তাৰপিছত দি কিনে অকণমান বেচন আছিলেই নহয় বাতিটোত তো সেইখিনিকে মিহলাই দিম অকণমান মঠি ল'ম আৰু অকণমানকৈ ইয়াতে বিলাহীকেইটা দি যাম বিলাহী পিছত এনেকৈ দি ল'লোঁ এইকেই পিচ নালাগে কাৰণ এইকেই পিছৰ পিছপিনে এনেকুৱা আছে এনেকুৱা তো সেইকাৰণে নালাগে এইকেই পিচ এনেকৈ দি ল'লোঁ তাৰপিছত এই বাতিটোতে কি কৰিম অকণমান বেচন দি ল'ম অকণমান বেচন আৰু তাতে বেচনতো অকণমান নিমখ দিম অকণমান জলকীয়া দিম তাৰপিছত অকণমান হালধি দিম অকণমান লাল মিৰ্চ দিম তাৰপিছত এতিয়া অকণমান পানী দি কিনে এইখিনি মিহলাই ল'ম এইখিনি অকণমান এনেকৈ পানী দি কিনে মিক্স কৰি ল'ম এনেকৈ মিক্স কৰি ল'ম মিক্স কৰি কিনে এইখিনিৰ ওপৰত অকণমান এনেকৈ দি দিম এনেকৈ দি ল'লোঁ আৰু তাৰপিছত এনেকৈ উঠাই কিনে তলৰ পিনে ডিপ কৰি দিম যাতে বেচনখিনি গোটেইখিনিত লাগি যায় অকণমান এনেকৈ ডিপ কৰি কিনে তাৰপিছত ওপৰৰ তলে বেচন দি কিনে বহাই দিম সেম প্ৰচেছ গোটেইকেইটা তেনেকৈ কৰিম বেচনত ডুবাই ইয়াতে নহয় মা ইয়াতে নহয় যদি অকণমান এই চাউলৰ গুড়িটো যে পিঠাগুড়িৰ নিচিনা সেইটো যদি দিব পৰা যায় অকণমান বেছি মচমচীয়া হয় মোৰ তাত নায়ে ন এতিয়া দিলে বেছি ভাল হ'ল হয় তাকে এতিয়া অকণমান হ'ব দিম এতিয়া অকণমান এবাৰ ওলটাই দি চাম লাহেকৈ এয়া লাহেকৈ এইয়া চাউলৰ গুড়িটো দিলে তেতিয়াহ'লে চাউলৰ গুড়ি বা অকণমান চুজি দিলে বেছি মচমচীয়া হৈ গ'ল হয় মোৰ তাত নায়েই সেইকাৰণে দিব নোৱাৰিলোঁ অকণমান হ'ব দিওঁ তাৰপিছত উঠাই দিলেই হৈ গ'ল আৰু এয়া অকণমান ৰঙচুৱাৰ নিচিনাকৈ কৰি ল'ম এতিয়া উঠাব পৰা হৈ গৈছে এতিয়া উঠাই দিওঁ আৰু নহ'লে বেছি পোৰা গ'লে ভাল নালাগিব গেছটো অফ কৰি দিওঁ গেছটো অফ কৰি কিনে উঠাই দিওঁ আৰু অকণমান তেলখিনি নিকাৰি কিনে শব্দটো শুনক কেনেকুৱা মজা মজা এয়া হৈ গ'ল এয়া হৈ গ'ল পকৰি ৰেডি হৈ গ'ল এতিয়া অকণমান এতিয়া চচেদি খোৱাহে কথা আৰু চচ চাটনি থাকিলে চাটনি আজি নবনালোঁ আৰু এলেহুৱাৰ জাত যে সেইকাৰণে দেখা পাই মুখত পানী আহি গৈছে ঐ মই এতিয়া থাকিব পৰা নাই আৰু পটাপট খাই ল'ব লাগে নে কি টেষ্টিং টাইম মোৰ ফেভৰেট সময়খিনি
পিঁয়াজৰ পকৰি মজা হৈছে। এতিয়া বিলাহীটো এইটো গৰমে আছেচোন, একো নহয় দে। গৰম আছে।